নলেজ 31 লৈ আপোনাক স্বাগতম। আজি লৈ আহিছো কেইটামান বিশেষ প্ৰশ্ন উত্তৰ। প্ৰথম অসমীয়া গল্প সংকলন কোনখন? সেইখন হ'ল সুৰভি। লক্ষ্মীনাথ বেজবৰুৱাৰ সুৰভিখন হ'ল প্ৰথম অসমীয়া গল্প সংকলন। প্ৰথম অসমীয়া চুটি গল্প ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। প্ৰথম অসমীয়া চনেট পুথিখন হ'ল মালচ। সেইখন আছিল হিতেশ্বৰ বৰবৰুৱাৰ। প্ৰথম অসমীয়া ছপা পুথিখন কি? সেইখন হ'ল ধৰ্ম পুস্তক আত্মাৰাম শৰ্মাৰ। প্ৰথম অসমীয়া ছপা বুৰঞ্জীখনৰ নাম কি? সেইখন হ'ল আসাম বুৰঞ্জী পুথি। কাশীনাথ দিজ্য, তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱাৰ। প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন? সেইখন হ'ল অসমীয়া আৰু ইংৰাজী অভিধান। তাৰ প্ৰণেতা হ'ল ডক্টৰ মাইলছ ব্ৰনছন। প্ৰথম অসমীয়া ব্যাকৰণ কোনখন? গ্ৰামাৰ অফ এছামিজ লেংগুৱেজ। লিখক উইলিয়াম ৰবিনছন। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী কোনখন? সেইখন হ'ল জ্ঞানাভিৰাম বৰুৱাৰ বিলাতৰ চিঠি। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা চন্দ্ৰকুমাৰ আগৰৱালাৰ বন কুঁৱৰী। প্ৰথম অসমীয়া শিশু উপন্যাস হ'ল হৰগোবিন্দ শৰ্মাৰ পাতালপুৰী। প্ৰথম অসমীয়া সম্পূৰ্ণ বিষয় বিশ্বকোষ সেইখন হ'ল অসম বিজ্ঞান সমিতিৰ প্ৰাথমিক বিজ্ঞান কোষ। বিদেশী কাব্যৰ প্ৰথম পূৰ্ণাংগ অসমীয়া অনুবাদখন কি? সেইখন হ'ল যতীন্দ্ৰনাথ দুৱৰাৰ উমৰ তীৰ্থ। জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথমখন উপন্যাস কোনখন? সেইখন হ'ল ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথি কোনখন? সেইখন হ'ল মৃত্যুঞ্জয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ। প্ৰথম অসমীয়া অনাটৰ নাটক কোনখন? সেইখন হ'ল বীণ বৰাগী প্ৰফুল্লচন্দ্ৰ বৰুৱাৰ। এই নাটকখন 1935 চনত আকাশবাণীৰ কলিকতা কেন্দ্ৰৰ পৰা প্ৰচাৰ হৈছিল। প্ৰথম অসমীয়া আত্মজীৱনী কোনখন? সেইখন হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ। প্ৰথম অসমীয়া আধুনিক নাটকখন হ'ল ৰাম নৱমী নাটক। সেইখন হ'ল গুণাভিৰাম বৰুৱাৰ। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস কোনখন? সেইখন হ'ল পদ্মনাথ গোহাঁচনি বৰুৱাৰ ভানুমতী। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হ'ল যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া গদ্য কোনে ৰচনা কৰিছিল? প্ৰথম অসমীয়া গদ্য ৰচনা কৰিছিল ভট্টদেৱে। তেওঁৰ কথা গীতাখন প্ৰথম অসমীয়া গদ্য বুলি বিবেচনা কৰা হয়। প্ৰথম অসমীয়া গদ্য লেখক কোন? তেওঁ হ'ল ভট্টদেৱ। অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম গৱেষণা গ্ৰন্থখনৰ নাম কি? সেইখন হ'ল এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। ডক্টৰ বাণীকান্ত কাকতিৰ দ্বাৰা ৰচিত। অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জী কোনে লিখিছিল? সেইজন হ'ল দেৱেন্দ্ৰনাথ বেজবৰুৱা। অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী এইখনেই হ'ল অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জী। আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপুনি ছাবস্ক্ৰাইব কৰক নলেজ 31।